हेलो एभरिवन কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আজি আকৌ আপোনালোকৰ মাজলৈ আহিলো আজি ভাবিছো আপোনালোকক এটা টিপছ দিও আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰো আৰু ইনষ্টা ফেসবুক ফেসবুকত আমি পাসওয়ার্ড ইউজ কৰো কিন্তু পাসওয়ার্ডটো যেতিয়া আমি কেতিয়াবা পাহৰি যাওঁ তেতিয়া আপোনালোকৰ সুবিধাৰ কাৰণে এই ভিডিওটো আগবঢ়াইছো যেহেতু পাসওয়ার্ডটো পাহৰি গলে কিমান মাথা নষ্ট হয় হেতু নিজেও জানো আপোনালোকে এইটো টিপছ ইউজ কৰি আপোনালোকে পাসওয়ার্ডটো আকৌ মনত পেলাই ল'ব পাৰিব চাই থাকক ভিডিওটো সকলোকে আৰু যদি ভাল পায় পেজখন ফলো কৰিব ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰি লওঁ যেতিয়া আমি আপোনালোকক কিবা এটা ভিডিও আগবঢ়াওঁ কিবা এটা শিকাব বিচাৰো আমি যিখিনি শিকো সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আমিও বেলেগৰ পৰা শিকিহে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ সেইবাবে আপোনালোকে যেতিয়া ভিডিওটো চাই ডিটেইলছত চাব যদি ডিটেইলছত নোচোৱাকৈ কিবা এটা কাম কৰিব যায় তেতিয়া ভুল হোৱাটো স্বাভাৱিক আগত যেতিয়া এটা মই ভিডিও দিছিলোঁ তেতিয়া বহুতে মোক হোৱাটছআপতো জনাইছিলে যে বহুতখিনি উপকৃত হ'লো কিন্তু তাৰ মাজৰে দুজন মানে জনাইছে যে তেওঁলোকে তেনেকৈ কৰিবলৈ গৈ এপছখিনি আনইনষ্টল হৈ গ'ল আসলতে তেওঁলোকে নিজৰ ভুলটো স্বীকাৰ কৰিছে বাৰু তেওঁলোকে কৈছে যে তেওঁলোকে ভিডিওখিনি ডিটেইলছত চাবলৈ নহ'ল সেইবাবে হেনো কিবা ভুল হ'ল আসলতে সেইটো নকৰিব দেখিছে মোৰ এতিয়া মোবাইলটোতে চব কিমান এপছ আছে যদি আনইনষ্টল হৈ যায় কেনেকুৱা লাগে আমিও যেতিয়া কিবা এটা শিকি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আপোনালোকেও শিকি পিনে সেইটো কৰিবলৈ চাব কথাখিনি ভুলকৈ নল'ব আপোনালোকৰ সুবিধাৰ কাৰণেহে কথাখিনি কৈছোঁ এতিয়া বলক ভিডিওটোৰ মাজলৈ যাওঁ আপোনালোকে ফাৰ্ষ্ট গুগলত যাব গুগলত গৈ আপোনালোকে গুগল একাউণ্টটো ওপেন কৰি ল'ব আৰু ওপৰতে দেখিব নিজৰ লগটো ওলাই থাকে তাত গৈ ওপেন কৰিলে আপোনালোকে দেখা পাব নিজৰ একাউণ্টটো আৰু নিজৰ একাউণ্টটো ওলোৱাৰ পাছত আপোনালোকে মেনেজ ইয়ৰ গুগল একাউণ্ট এনেকৈ ওলাব তাত ক্লিক কৰিব ইয়াৰ পাছত আপোনালোকে দেখা পাব অলপ ৱেইট কৰিব লাগিব তাৰ পাছত আপোনালোকে দেখিব ডেট প্ৰাইভেচি কাষতে চিকিউৰিটি বুলি ওলাব তাতো ক্লিক কৰি ল'ব তাত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব তাৰ পাছত দেখিব একদম শেষলৈ গুচি যাব স্ক্ৰল কৰি পেলাই তাৰ ইয়াতে ওলাব পাছৱৰ্ড মেনেজাৰ বুলি আৰু পাছৱৰ্ড মেনেজাৰত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবই আমাৰ বিভিন্ন ধৰণৰ এপছবোৰ ওলাই গৈছে আৰু তাৰে যিকোনো এটা এপছত ক্লিক কৰিব মই ফেচবুকটোকে ক্লিক কৰিছোঁ আৰু ফেচবুকত ক্লিক কৰি আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে কেনেকৈ পাছৱৰ্ডটো দেখাব পাৰি ফেচবুকটো ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে আমি যিটো স্ক্ৰীন লক দিয়া আছে সেইটো আপোনালোকে খুলি ল'ব আৰু তাৰ পাছত দেখিছে এনেকৈ ওলাই যাব চকুটোত ক্লিক কৰি আপোনালোকে নিজৰ যিটো পাছৱৰ্ড দিয়া আছে সেইটো চাই ল'ব পাৰিব মই সেইটো দেখাই দিয়া নাই যেহেতু নিজৰ পাছৱৰ্ডটো আনক দেখাব বিচৰা নাই গতিকে বুজি নিশ্চয় পালে আপোনালোকক যেহেতু দেখালোৱে আসলতে পাছৱৰ্ডটো এনেকৈ চাব পাৰি সেইটো সঁচা কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব যেতিয়া আমি পাছৱৰ্ডটো দিওঁ তেতিয়া গুগলত কিন্তু ছেভ কৰিব লাগিব দেই তেতিয়াহে আপোনালোকে পিছত যেতিয়া পাহৰি যাব তেতিয়া গুগলত গৈ এনেকৈ চাব পাৰিব যদি গুগলত ছেভ কৰা নাথাকে তেন্তে আপোনালোকে এই পাছৱৰ্ডটো এনেকৈ ছেভ হৈ নাথাকিব আৰু আপোনালোকে পিছত চাওঁ বুলি ভাবিলেও চাব নোৱাৰিব সেইবাবে আপোনালোকক এনেকুৱা ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিছোঁ যাতে মই শিকাখিনি আপোনালোককো শিকাব পাৰোঁ আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' এটা আহি আছোঁ